নম্ৰতা মাহী ক'ত আছা? বাগিচাত আছোঁ অ', এইফালে আহ। অ' মাহী, তুমিনো ইয়াত কি কৰি আছা? মই ইমান বিচাৰি আছোঁ। এনেই অলপ সময় কটালোঁ অ'। তইনো পিছে আজি ইমান অধৈৰ্য হৈ কিয় বিচাৰি আছ? প্ৰথমতে মিঠাই এটা খাই লোৱাচোন, বহুত ভাল খবৰ এটা আছে। কিহৰ মিঠাই অ'? কি ভাল খবৰ আছে? ক সোনকালে। মাহী, মোৰ বেংকত চাকৰি হৈ গ'ল। মই জানিছিলোঁৱেই নহয় তই ইমান কষ্ট কৰিছ। বহুত ভাল লাগিল দেই শুনি। চাওঁ দে, মিঠাইটো আজি নিশ্চয় খাম। ডাইনিং টেবুলতে পায়স অকণ ৰাখিছিলোঁ তোৰ কাৰণে, তই লৈ খাই লগৈচোন যা। মই অকলে নাখাওঁ, তুমিও খোৱাহি একেলগে। তোমাৰ যি কাম আছে পিছত কৰি থাকিবা। মই ভাওতকৈ ভগৱানক এটি ধন্যবাদ জনাই আহোঁ। ডাইনিং টেবুলৰ সন্নিৱিষ্ট চকীত বহি লৈ চিম্পীয়ে ক'লে, মাহী, আজি মায়ে ৰাতি ভাত খাবলৈ মাতিছে দেই। তুমি আৰু মহা দুয়োজনেই আহিবা কিন্তু। তুমি নহ'লে যে মই কেতিয়াও ইমানখিনি আগবাঢ়িবই নোৱাৰিলোঁহেঁতেন। তোমাক যে মই কি বুলি ধন্যবাদ দিম? হ'ব, এতিয়া সেইবোৰ থচোন। মোক ধন্যবাদ নালাগে অ'। তই সুখী হ'লেই মই এনেই সুখী হ'ম অ'। হ'ব দিয়া। বাৰু মাহী, মই এতিয়া যাওঁ, ঘৰতো কাম আছে নহয়। ঠিক আছে, যা তেনে। মাৰকো অলপ সহায় কৰ। মই মহাৰক কৈ চাম, গ'লে লগতে যাম যা। ঠিক আছে মাহী, বাই, সোনকালে আহিবা দেই। চিম্পী যোৱালৈ চাই নম্ৰতাই মনতে কৈ উঠিলে, হে প্ৰভু, চিম্পীক সদায় এনেকৈয়ে সফল হ'বলৈ সহায় কৰিবা। চিম্পী খুবেই দুখীয়া ঘৰৰ এজনী ছোৱালী। বিধৱা মাকে পাণ দোকান এখনৰ উপাৰ্জনেৰে তাইক পঢ়ুৱাই আছিল। কোনোমতে মেট্ৰিকৰ দেওনা পাৰ কৰাই তাইক আৰু উচ্চ শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰি তাইৰ পঢ়াৰ অন্ত পেলাবলৈ বিচাৰিছিল। ঠিক তেনেকুৱা সময়তে নম্ৰতাক সিহঁতৰ জীৱনত ভগৱানৰ দূত হিচাপে পাইছিল।